அடிச்சு கை கால உடைச்சு போட்டு வீட்டுக்கு வந்து சேருங்கடா. কি ভাবিছা ই কোন হয় হি ইজ এ সুপারম্যান দ্য ম্যান অফ স্টিল বিশ্বাস নহয় সুৱাইট সুপারম্যানের তো গুলি লাগিলে গুলিটো চেপটা হয়ে পড়ে যায় কিন্তু ইয়ার গাত গুলি লাগিলে গুলি রিটার্ন যায় মানুহ উড়াই দিয়ে वाह ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है तो हेलो अस्सलाम वालेकुम नमस्कार বন্ধুসকল বাকি ভাল নে আমি সকলোৱে জানো ফিজিক্স গ্ৰেভিটি সায়েন্স কাক কয় কিন্তু আজি আমি এনেকুৱা জায়গাত যাম য'ত এইবোৰ একো কামে নিদিয়ে ভাবি আছে কি ঠাইৰ কথা কৈ আছো আছে পৃথিৱীটো এনেকুৱা জায়গা আছে আৰু সেই জায়গাটোৰ নাম হৈছে টলিউড फिल्म इंडस्ट्री सो बेसिक देरी नकरी आरंभ करो हा चलिए शुरू करते हैं ইমান ধুনিয়াকৈ লান পাতি এজনে আনজনৰ মুখৰ ওচৰত নান চাকু ঘূৰাই আছে ইমান ধুনিয়াকৈ মানুহে আধাৰ কাৰ্ডৰ কাৰণে লাইন ধৰা নাছিল চাগে আৰু যদি নান চাকু অলপ 19-20 হৈ যায় তেনেহলে দাঁত কেটা 32,19-20 টা মানহে বাচিব Who is he? अबे who is he? सुपरमैन निस्ना पंच मारे बुकुट बुलेट लगे एकुई নহয় लाइक he is a man of steel शक्तिमान निस्ना घुरी घुरी उरे बापेक शक्तिमान मार्क सुपरमैन আছিল छेगे No God please no रजनीकांत হয় আশাও আৰু কি কৰিম ক'ব লগা একোৱে নাই हेलो डॉक्टर संपूर्णेश बाबू পঞ্চৰ হাত বনে তাত পেইন্টিং ৰং মাৰিছে আবে এটু কলিজা হনে ক্লাস 5 ৰ বাচ্চাৰ প্ৰজেক্ট হয় আৰু এনেকুৱা আইনা ভাঙে হাতটো জাগাত দিয়ে আবে ইমান এম তো অলিম্পিকৰ গোল্ড মেডেলিষ্টৰো নাথাকে আৰু লাইট জ্বলিছে চা বাহ আবে তাতে কি ব্যাকটেৰিয়াৰ ডিস্কো পাৰ্টি চলিছে নেকি কল হয় নে কাল হয় এটু আবে কলেদি এটা সাধারণ কাপড় কাটা না যায় এটা কলেদি মানু কাটি আছে আবে কইছো ন ইয়াত সায়েন্স ফিজিক্স একোই কাম নিদিয়ে ই এৰে নহয় ই বাহিৰা বেলেগ পৃথিৱীৰ বেলেগ দুনিয়াৰ এলিয়েন সকল ক'ত আছে এলিয়েন আছে পাইছো এলিয়েন সকল লৈ যোৱা ইয়াক কি হল অলিম্পিক গেম হ্যাঁ 10 তলা বিল্ডিংত ইমান একুৰেট হাতটো বহাই দিব পাৰিছা এটা 10 খুজ দূৰৰ পৰা মানুহটা লগাব পাৰা নাই না কোৱালিটি মানুহ কাটা ফোনত মুরগি ফাঁসায় বারা মানে আমি তো বুর্বক আমার তো জ্ঞান বুদ্ধি একই না কি যে ডাইরেক্টর কাই যে ডাইরেক্টর বনাই হটক ডাইরেক্টর নিশ্চয় গাঞ্জারু হয় বাস হব আর যদি বেশি চাও কোনোবা নারিকল গ্রেনেড বনাই মোর গাত ফটাই দিব মই আৰু নোৱাৰো আজিৰ কাৰণে হব আৰু সো বন্ধুসকল এই আছিল আজিৰ ভিডিও কেনে লাগিল কবা যদি ভাল লাগিল লাইক শেয়ার কমেন্ট কৰো নাপাহৰিবা আৰু অসমীয়া ফানি একশন চিনৰ ওপৰত যদি ভিডিও লাগে মোক কমেন্ট কৰি কোৱা মই নেক্সট ভিডিও অসমীয়া ফানি একশনৰ ভিডিওত বনাম তো এই আছিল বন্ধুসকল বাই বাই টাটা নিজৰ ধ্যান ৰাখিবা টেক কেয়াৰ খুদা হাফিজ